हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल। आज আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। আৰু ভিডিঅ'টো হ'ল আগৰটো কেনেকৈ কাম কৰা হয় আৰু কেনেকৈ ফিনিচিং চাফ কৰা হয় চব আপোনালোকক দেখাম। আপোনালোকে লাষ্টলৈকে চাই থাকিলে গম পাব কেনেকৈ কাম কৰা হয় আৰু কি কৰা হয় আৰু মালটো কিমান দামত বিক্ৰী হয় চব দেখাম। আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাই থাকক, মই দেখাই আছোঁ, ব'লকচোন। এয়া মাল পিচিং কৰি আছে। মাল কেনেকুৱা ওলাইছে? বালা মাল খুব বালা, মাশাআল্লাহ। পিচিং কৰি আছে। কিবা এটা কৈ দিয়ক। বহুত বালা মাল। চাওঁ আহক কি ওলাই বা। আৰু গছটো কাটি অনাৰ পিছত এনেকৈ পিচিং কৰা হয়। পিচিং কৰাৰ পিছত বাংডাং দাও মৰা হয়। দাও মৰাৰ পিছত বাংডাং কৰা হয়। চাই থাকক। আৰু এপিচ পিচিং কৰি আছে। চাওঁ আহক কেনেকুৱা ওলাই মালটো। চব পিচিং কৰি আছে। এইফালে পিচিং কৰি আছে। পিচিং কৰিছে, এইফালে মাল কাটিছে। কেচোন না আলহামদুলিল্লাহ, বহুত ধুনীয়া মাল এইবিলাক চব। মাল লাগিছে, বহুত ধুনীয়া মাল। ৰদ মাল, ৰদ ভাগৰ লাগিছে নি? ভাগৰ বেজ ভাগৰ লাগিছে। এইফালে ইয়াত ড্ৰাই কৰি আছে মাল। মাল কেনেকুৱা লাগিছে? মাল বহুত ধুনীয়া মাল, ভাল মাল। এইবিলাক পাহাৰীয়া মাল চব। এইবিলাক পাহাৰৰ মাল হয়। বহুত ধুনীয়া ধুনীয়া মাল ওলাই আছে বাৰু। বাংডাং কৰি আছে এইফালে, আৰু এইফালে ড্ৰাই মাৰি আছে। চব দেখাই আছোঁ, চাফৰ পৰা ফিনিচিঙলৈকে দেখাই আছোঁ চব। এয়া গছ ওলাইছে। এয়া ড্ৰাই কৰি আছে এতিয়া বৰ্তমান। ড্ৰাই কৰাৰ পিছত বাংডাং কৰা হয়, তাৰপিছত চাফ ফিনিচিং কৰা হয়। এয়া চব ড্ৰাই কৰি আছে, এনেকৈ ড্ৰাই কৰা হয়। আৰু যদি কোনোবাই চিনি পায় মালটো তেতিয়াহ'লে কমেণ্ট কৰি জনাব। চাই থাকক, মই বাংডাং কৰাও দেখাই আছোঁ আৰু চাফ কেনেকৈ কৰা হয়, ফিনিচিংটো কেনেকৈ কৰা হয় চব দেখাই আছোঁ। চাই থাকক। আৰু কিমান ৰেটত বিকা হয় চব দেখাই আছোঁ আপোনালোকক। চাই থাকক লাষ্টলৈকে। ব'লক বাংডাংটো চাওঁ। এয়া কছ জিলিকাই আছে। এইফালে চব এইবিলাক কছ ওলাইছে, বহুত ধুনীয়া ধুনীয়া কছ আৰু পিছমাল হয় এইবিলাক। এয়া কছ ওলাইছে চব। আৰু বাংডাংটো এইটোকে বাংডাং বুলি কোৱা হয়। এইবিলাক কছ ওলাইছে। এই চব পিছ মাল, চব মাল পিছ দেখাই দিওঁ। এয়া চব বহুত ধুনীয়া মাল। এইবিলাক কছ বহুত কোলা কোলা কছ এইবিলাক চব। আৰু এইফালে ভুটা কৰি থোৱা আছে, ভুটা বুলি কয় এইটো। এয়া ইয়াৰ পিছত বাংডাং কৰা হয়। এয়া এইবিলাক চব মাল মাৰি থোৱা। এইফালে কছ জিলিকাই থোৱা আছে মালবিলাক। এইবিলাক কোলা কোলা মাল লাগিছে নে? পিছ মাল এইবিলাক। এইবিলাক চব এয়া কোলা কোলা, বহুত কোলা মাল। এয়া চব এইবিলাক নাগালেণ্ডৰ হয়। আৰু এনেকৈ বাংডাং কৰা হয়। এইটোকে বাংডাং বুলি কয়। আৰু এইফালে বাংডাং মাৰি আছে এইবিলাক মাল। এচব আৰু এইবিলাকত কছ জিলিকাবলৈ আছে। এইবিলাক ইয়াতো কোলা কোলা মাল ওলাব, এইবিলাকতো কোলা কোলা হৈ যাব। এয়া চব মাৰি থকা হৈছে এইবিলাক। এয়া আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। মই কিমানত বিকা হয় সেইটো দেখাই আছোঁ আপোনালোকক। আৰু লাষ্টলৈকে চাই থাকিলে আপোনালোকে গম পাব ৰেটটো কেনেকুৱা হয়। আপোনালোকে চাই থাকিলে গম পাব, স্কিপ নকৰাকৈ চাই থাকক। আৰু মই চাফ ফিনিচিং দেখাই আছোঁ, চাই থাকক।
আৰু এইটোক ফিনিচিং মাল বুলি কোৱা হয়। এনেকৈ ফিনিচিং কৰি থোৱা হয় আৰু ডাইৰেক্ট ক'লা হৈ যায় ফিনিচিং মালটো। এইবিলাক চব বহুত ধুনীয়া ধুনীয়া মাল হয়, সৰু সৰু মাল, এইবিলাক বহুত ভাল মাল হয় আৰু এইবিলাক বহুত ধুনীয়া মাল। চাই থাকক লাষ্টলৈকে ভিডিঅ'টো আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই।